নমস্কাৰ আসাম ফুডলৈ মই আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনালোঁ। নিশ্চয় আপোনালোক সকলো ভালে আছে। মই আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ আগলৈ আহিছোঁ। মই আজি বনাম বুলি ভাবিছোঁ দহি কচুৰ লগত সৰু মাছৰ ভাজি। আৰু আপোনালোকে মোৰ ভিডিঅ'টো নিশ্চয় ভালে পাব, চাব বুলি আশা ৰাখিলোঁ। তেনেহ'লে পলম নকৰি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইয়াৰ কাৰণে মই কেইডালমান দহি কচুৰ ঠাৰি লৈছোঁ আৰু এই ঠাৰিকেইডাল ওপৰৰ চুচটো ভালদৰে গুচাই লৈ চাফা কৰি ল'লোঁ। আৰু কেইটামান মই সৰু মাছ, মোৱা মাছ হয়, মোৱা মাছ কেইটামান মই আগতীয়াকৈ ভাজি ৰাখিলোঁ। আৰু এই মাছ ফ্ৰাই কৰা তেলখিনিতে মই এখিলা তেজপাত আৰু 3টা শুকান জলকীয়া দি ল'লোঁ। ইয়াতে কেইটামান মই পাঁচফোৰণো দি লৈছোঁ আৰু এইখিনি মই ভালদৰে মিলাই ল'ম তেলত। ভাজিটোৰ কাৰণে মই অলপমান পিঁয়াজ কাটি ৰাখিছোঁ। পিঁয়াজটো অলপ বেছি হ'ব লাগে। যিকোনো ভাজিতে যদি পিঁয়াজটো বেছি কৰি দিয়া হয় তেতিয়া ভাজিটো অলপ মিঠা হয়। সেয়ে মই পিঁয়াজটো অলপ বেছিকৈ দিওঁ। মই কাটি ৰখা পিঁয়াজখিনিও ইয়াতে দি ল'লোঁ। এতিয়া মই এইখিনিও মিলাই ল'ম। আৰু আগতীয়াকৈ মই আদা নহৰু অকণমান থেতেলিয়াই ৰাখিছিলোঁ, সেইখিনিও মই ইয়াতে এড কৰি দিছোঁ। এইখিনি মই এতিয়া ভালদৰে মিলাই ল'ম। আৰু মই ভাজিটোত আজি বিশেষকৈ মই মছলা ব্যৱহাৰ নকৰোঁ। তথাপি মানে মই অকণমান গৰম মছলা দিম বুলি ভাবিছোঁ। অন্য ধৰণৰ কোনো মছলা মই ইউজ নকৰোঁ আজি। ইয়াতে মই অকণমান গৰম মছলা দি দিছোঁ কম পৰিমাণত, আৰু লগতে অকণমান মই আন্দাজমতে হালধি দিলোঁ। এইখিনি মই এতিয়া ভালদৰে মিলাই ল'ম। পিঁয়াজটো ব্ৰাউন কালাৰ হোৱালৈকে ভাজিব লাগিব। আৰু অন্যহাতে মই যিকেইটা কচুৰ ঠাৰি লৈছিলোঁ সেইকেইটা মই সৰু সৰুকৈ কাটি ৰাখিছোঁ, সেইখিনি এতিয়া মই ইয়াতে দি দিম। এইখিনি দেখাত বহুত বেছি লাগিছে, কিন্তু সিজি যোৱাৰ পিছত একেবাৰে অকণমান হৈ যাব, কিয়নো একেবাৰে নৰম হয় বস্তুটো, পানীৰ নিচিনা। অকণমান লৰাই দিয়াৰ পিছতে মানে কমি যাব। সেইটো কাৰণে মই লগে লগে মই নিমখটো দিয়া নাই, আন্দাজটো অকণমান খেলি মেলি হয়। অকণমান কমি যোৱাৰ পিছত মই এতিয়া নিমখটো এড কৰিম। আন্দাজমতে মই এতিয়া নিমখটো দি ল'লোঁ। নিমখ দিয়াৰ পিছত মই এইখিনি ভালদৰে আকৌ মিলাই ল'ম। আৰু এইখিনি মই এতিয়া প্ৰায় 5 মিনিটমান, বেছি সময় নালাগে সিজিবৰ কাৰণে, মই 5 মিনিটমানৰ কাৰণে মই ঢাকি ৰাখি দিম। এতিয়া মোৰ 5 মিনিট হৈ গ'ল। এতিয়া চাওক কচুৰ থুৰখিনি, থুৰ মানে ঠাৰি আৰু ঠাৰিও ক'ব পাৰে, থুৰো ক'ব পাৰে, কচুখিনি ভালদৰে সিজিছে আৰু অকণমান বাকী আছে বাৰু। এতিয়া মই ইয়াতে অকণমান জালুক দিম। জালুকটো এইটো কাৰণে দিছোঁ, এনেই এইটো নখজুৱাই বুলি কয় মানুহে, হ'লেও মানে কি হয়, এটা নামেই কচু নহয় জানো, ইয়াতো গুণাগুণটো থাকিবই চাগে। সেইটো কাৰণে মই অলপ জালুক দি দিছোঁ। কোনো অপকাৰ নকৰে। অকণমান জ্বলা হ'লে ভাজিটো মানে খাই ভালো লাগে। সেইটো কাৰণে মই অকণমান জালুক দি এইখিনি ভালকৈ লৰাই ল'লোঁ। এতিয়া এইখিনি মিলোৱা হৈ গ'ল। এইখিনি মই অকণমান সময় ঢাকি ৰাখিব লাগিব, কিয়নো কচুখিনি আৰু অকণমান সিজিব লাগিব। সেইটো কাৰণে মই আৰু অলপমান ঢাকি ৰাখিম। জুইটো অলপ কমাই দিছোঁ, কিয়নো সদায় পানী নিদিওঁ যেতিয়া এইটো গাপতে সিজাব লাগিব। জুইটো একেবাৰে কম ৰাখিছোঁ। এতিয়া ইয়াতে আগতীয়াকৈ ফ্ৰাই কৰি ৰখা মাছখিনি মই দি দিম। এতিয়া এই মাছখিনিও মই ইয়াতে মিলাই ল'ম। অলৰেডি মোৰ ভাজিটো হৈয়ে গৈছে। কচুটো সিজিলে, মাছটো ফ্ৰাই কৰি আছিলে। এতিয়া আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন। নিশ্চয় ভালেই পালে চাগে। আপোনালোকে লাইক কমেণ্ট কৰিব যদি মোৰ ভিডিঅ'টো ভাল পাইছে, কিয়নো আপোনালোকৰ এটা লাইক কমেণ্ট মোক যথেষ্ট উৎসাহিত কৰে। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। কাষৰ বেল বুটামটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' আপোনালোকে চাই থাকিবলৈ পাব। আজিলৈ ইমানেই আছিল। ধন্যবাদ।